মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ এটি প্ৰতিনিধি দলে উজনি অসমৰ প্ৰায় ২৭খন জিলা ভ্ৰমণ কৰিছিলোঁ আৰু উজনি অসম ভ্ৰমণ কৰাৰ পাছত এইটো আমি প্ৰত্যয় কৰিছোঁ যে উজনি অসমৰ মানুহ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সাজু কৰি উঠিছে। কাইলৈৰ পৰা আমি নামনি অসমত অভিযান চলাম আৰু উত্তৰ অসমত অভিযান চলাম আৰু অহা ৭ বা ৮ তাৰিখে হয়তো নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হ'ব। গতিকে ৭ বা ৮ তাৰিখৰ আগত ৬ তাৰিখৰ পৰা যাতে ব্যাপক ৰূপত অসমত প্ৰতিবাদ সংগঠিত কৰিব পৰা যায় তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি অতি স্পষ্ট কৰি যাব খুজিছোঁ। দ্বিতীয়তে উজনি অসমৰ চাহ জনগোষ্ঠীৰ কাৰণে আটাইতকৈ ডাঙৰ বিপদ আহিব। কাৰণ যেতিয়া ১,৯০,০০,০০০ হিন্দু বাংলাদেশী আহিব, বাংলাদেশী আহি যেতিয়া ইয়াত সংস্থাপন নাপাব, চাহ বাগিচাবিলাকত তেওঁলোকক এতিয়া ১৬৭ টকাৰ হাজিৰা দিয়া হয়, হিন্দু বাংলাদেশী আহি ৫০ টকাত হাজিৰা কৰিবলৈ প্ৰস্তুত হ'ব। তেতিয়া আমি দেখিবলৈ পাওঁ যে চাহ বাগানবিলাকৰ পৰা নিশ্চিতভাৱে আমি দেখিবলৈ পাওঁ যে চাহ শ্ৰমিকসকলক কামৰ পৰা খেদাই এনেকৈ হিন্দু বাংলাদেশীবিলাকক সম্পূৰ্ণৰূপে ইয়াতে সংস্থাপিত কৰাৰ বা চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু কোম্পানীবিলাকে প্ৰচাৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৮ লাখ মানুহ ইয়ালৈ আহি নাগৰিকত্ব পাব। তাৰপাছত তেওঁ মোক এটা আক্ৰমণ কৰিছে। কি বুলি কৈছে? কৈছে যে কিছুমান মানুহে প্ৰথমতে অখিল গগৈ নাম লৈছিলে, আজিকালি নাম ল'বলৈ ভয় কৰিছে। প্ৰথমতে অখিল গগৈ নাম লৈ ক'লে যে অখিল গগৈ আৰু অন্যান্যবিলাকে কৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক হ'লে ১,৯০,০০,০০০ হিন্দু বাংলাদেশী আহিব। আৰু তেওঁ কৈছে যে যেতিয়া মই এইটো মিছা বুলি ক'ব খুজিলোঁ, ৮ লাখে আহিব বুলি ক'লোঁ, তেতিয়া এটা ঝাটকাতে অখিল গগৈ ২০ লাখলৈ নামি আহিলে। আমি ২০ লাখলৈ নামি অহা নাই। আপোনাৰ নিচিনাকৈ আমি মিছা কথা কৈ আজি এইটো কাইলৈ সেইটো এনেকুৱা ধৰণৰ কথা আমি কেতিয়াও নকওঁ। আমাৰ কথা খুব স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে ৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমত সোমোৱা বাংলাদেশৰ হিন্দু বাংলাদেশী এতিয়ালৈকে আহি থকা মানুহৰ সংখ্যা ২০ লাখ। তেওঁলোকে লগে লগে নাগৰিকত্ব পাব আৰু ১,৭০,০০,০০০ হিন্দু বাংলাদেশী বাংলাদেশত আছে। আপোনালোকে সকলোৱে জানে মই ১,৭০,০০,০০০ সংখ্যাটো ক'ৰ পৰা কৈছোঁ। বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সে ২০১৫ চনত কৰা ছাৰ্ভে অনুসৰি বাংলাদেশত 10.7% অৰ্থাৎ ১,৭০,০০,০০০ হিন্দু মানুহ আছে। আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সে দিয়া এই ১,৭০,০০,০০০ মানুহ পুৰা আহিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে বাংলাদেশত ১,৫০,০০,০০০ মানুহ আছে। অৰ্থাৎ ঠিক আছে, তেওঁলোকে যদি কয় যে ১,৭০,০০,০০০ নাই, মই তথ্যৰ ওপৰত কৈছোঁ, তেওঁলোকে মুখৰ কথা কৈছে ১,৫০,০০,০০০ আছে। এই ১,৫০,০০,০০০ আহিব পাৰিব। আৰু ৮ লাখ কিয়, ২০ লাখ কিয়, ১,৫০,০০,০০০ কিয়? এজনো মানুহ আমি কোনো পৰ্যায়ে ইয়াত বাংলাদেশী সংস্থাপিত কৰিব দিব নোৱাৰোঁ। হিন্দু হওক মুছলমান হওক, কোনো বাংলাদেশীকে অসমত কেতিয়াও সংস্থাপিত কৰিবলৈ দিয়া নহ'ব। তাৰপাছত অন্যতম মিথ্যাচাৰ তেওঁলোকে ব্যাপক ৰূপত প্ৰচাৰ কৰিছে। সেই মিথ্যাচাৰ কি? সেই মিথ্যাচাৰ হ'ল তেওঁলোকে কৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিক সুৰক্ষিত কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়ক ১, ২, ৬ জাতিৰ জনজাতিকৰণ, ৩ অসম চুক্তিৰ ৬ নম্বৰ দফাৰ কাৰ্যকৰীকৰণ। এই ৩টা কাম কৰিলে বোলে অসমখন খিলঞ্জীয়াৰ অভেদ্য দুৰ্গত পৰিণত হ'ব। প্ৰথম কথা, নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয় তেতিয়াহ'লে খিলঞ্জীয়া মৰাটো খাটাং হৈ পৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কে কেতিয়াও খিলঞ্জীয়াক বচাব নোৱাৰে। তেওঁলোকে কৈছে যে ইয়াত মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে, নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয় তেতিয়াহ'লে হিন্দুৰ সংখ্যা বৃদ্ধি পাব, আৰু হিন্দুৰ সংখ্যা বৃদ্ধি পালে হিন্দু ধৰ্মৰ কাৰণে অসমীয়া জাতি বাচি যাব। মই তেখেতসকলক এটা কথা ক'ব খুজিছোঁ। যে ত্ৰিপুৰাত হিন্দুৰ সংখ্যা কিমান? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জানেনে? আপুনি নিশ্চয় জানে, আপোনালোকে নিশ্চয় জানে যে
ত্ৰিপুৰাত হিন্দুৰ পৰিমাণ অকল 83.40%। অৰ্থাৎ ত্ৰিপুৰাত যিমান মানুহ আছে তাৰ 83জনতকৈ বেছি 83.40% মানুহ হিন্দু। কিন্তু তাৰ পাছত কিন্তু খিলঞ্জীয়া ত্ৰিপুৰী নাবাছিলে। একত্ৰ এৰ পৰা আইৰ ভিতৰত য'ত আপোনালোকে জানে য'ত মাটি কিনিব নোৱাৰে কোনো বাহিৰৰ মানুহে, তেতিয়া য'ত বাহিৰৰ মানুহে আহি কেতিয়াও ইলেকশ্যনত উঠিব নোৱাৰে, য'ত বাহিৰৰ মানুহে চাকৰি ল'ব নোৱাৰে, আৰু য'ত মাটিৰ তলত থকা সকলো সম্পদৰ ওপৰত ৰাজ্যখনৰকে অধিকাৰ থাকিব, কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰ নাথাকে। 371 এৰ পৰা আইৰ ভিতৰত এই দাবী আমি আপোনালোকে সকলোৱে জানে যে এই দাবী আমি ব্যাপক ৰূপত কৰি আহিছোঁ। আৰু সেইকাৰণে এই মুহূৰ্তত আমি আপোনালোকক জনাব খুজিছোঁ যে অতি স্পষ্ট ভাষাত এই কথা আমি ক'ব খুজিছোঁ যে জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষা কৱচেও অসম নবচাই যদি এই নাগৰিকত্ব সংশোধনী বিধেয়ক আহে। আমাক 6 জাতিৰ জনজাতিকৰণ লাগিবই আৰু সাংবিধানিক ৰক্ষা কৱচ লাগিবই, কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিনিময়ত দিলে নহ'ব। আপোনালোকে সকলোৱে জানে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমীয়া জাতিৰ যি সংগ্ৰাম, এই সংগ্ৰামৰ কাৰণে এই প্ৰশ্নবিলাক উত্থাপন হৈছে। 6 জাতিৰ জনজাতিকৰণৰ প্ৰস্তাৱবোৰ তাৰ কাৰণে উত্থাপন হৈছে। অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণৰ কথাটো তাৰ কাৰণে উত্থাপন হৈছে। ভূপেন হাজৰিকা ডাঙৰীয়াই আমাৰ অসমীয়া জাতিৰ হৃদপিণ্ড স্বৰূপ ভূপেন হাজৰিকা ডাঙৰীয়াই যি ভাৰতৰত্ন লাভ কৰিছে সেইটো অসমীয়া জাতিৰ সংগ্ৰামৰ কাৰণে হৈছে। আপোনালোকে দেখিছে যে নগেন শইকীয়া ডাঙৰীয়াই যি কালি অসম সাহিত্য একাডেমীৰ ফেল' পাইছে, সেইটো আমাৰ অসমীয়া জাতিৰ আন্দোলন আৰু নিৰ্দিষ্টভাৱে ৭০টা সংগঠনৰ যি ব্যাপক আন্দোলন তাৰ কাৰণে এই কথাবিলাক পাইছে। গতিকে যিবিলাক মানুহে কয় যে আন্দোলন কৰিলে একো নাপায়, আন্দোলন কৰিব নালাগে, অৰাজক কৰিব নালাগে, আমি স্পষ্ট ৰূপত কওঁ যে অসমত আন্দোলন কৰিলেহে যে কিবা পায় এইটো বাৰম্বাৰ প্ৰমাণ হৈ আহিছে। আজি ভূপেন হাজৰিকাক যে আজি ভাৰতৰত্ন প্ৰদান কৰা হ'ল, এইটো কেৱল অসমবাসীৰ আন্দোলনৰ কাৰণে কৰা হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসীৰ যি অভূতপূৰ্ব সংগ্ৰাম, তাৰ কাৰণে ভূপেন হাজৰিকাই আজি ভাৰতৰত্ন এই উপাধি পাবলৈ সক্ষম হৈছে। আজি নগেন শইকীয়া ডাঙৰীয়াই যিটো ফেল' পাইছে, সেই সাহিত্য একাডেমীৰ ফেল' লাভ কৰিব পাৰিছে কেৱল ইয়াৰ কাৰণে বা এই আন্দোলনৰ কাৰণে। আজি 6 জাতিৰ জনজাতিকৰণৰ দাবীও সংসদত যে অন্ততঃ টেবুল হ'ল, বিধেয়কখন যে উত্থাপন হ'ল, সেইটোও কেৱল এই অসমীয়া জাতিৰ এই সংগ্ৰামৰ কাৰণে সম্ভৱ হৈছে। আনকি এইটো ক'বলৈ বেয়া, তথাপিও সত্য যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণৰ প্ৰস্তুতিৰ কাৰণে যে কমিটি তৈয়াৰ কৰা হৈছিলে, সেইটোও বেলেগ এটা কাৰণত নহয়, সেইটো হ'ল এই অসমত হোৱা অভূতপূৰ্ব সংগ্ৰামৰ কাৰণে। গতিকে এই মুহূৰ্তত আমি আৰু এটা খবৰ আপোনালোকক দি ল'ব খুজিছোঁ অসমবাসী ৰাইজক, বিশেষকৈ 6 জাতিৰ ৰাইজ আৰু নেতৃবৰ্গক এটা খবৰ দিব খুজিছোঁ যে এইবাৰ ৰাজ্যসভাৰ অধিৱেশনত 6 জাতিৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন নহয়। সেইকাৰণে মই 6 জাতিৰ জনজাতিকৰণৰ প্ৰস্তুত লাগি থকা প্ৰত্যেকটো সংগঠনৰ সন্মানীয় নেতৃবৰ্গক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে কোনো পধ্যে হিমন্ত বিশ্ব শৰ্মাৰ এই চক্ৰান্তত ভৰি নিদিব। 30 লাখ মানুহক দেখুৱাই দিয়কচোন বাৰু, 29 লাখ নালাগে, তাৰ 10% মানুহ 2,90,000 মানুহক দেখুৱাই দিয়কচোন বাৰু। ৰঞ্জিত দাসে আমাক ভাবুকি দিব খোজে, অসমীয়া জাতিক ভাবুকি দিব খোজে, জাতীয় সংগঠনবিলাকক ভাবুকি দিব খোজে। ৰঞ্জিত দাস ডাঙৰীয়া আপোনালোকৰ সকলোৰে চাউল উকলিল, ভাবুকি নিদিব, জাতীয় সংগঠনক ভাবুকি নিদিব, অসমীয়া জাতিক ভাবুকি নিদিব, একদম চুপচাপ মনে মনে বহি থাকক। জাতিদ্ৰোহী কাম কৰিছে আপোনালোকে, বিধেয়ক গৃহীত কৰিব খুজিছে, অসমীয়া জাতিক ধ্বংস কৰিব খুজিছে, দিল্লীৰ নিৰ্দেশত এই কাম কৰিছে, চুপচাপ দালালবিলাকে বহি থাকক, বেছি কথা ক'লে ভাল নহ'ব। ধন্যবাদ।